কৃতজ্ঞ হওঁ আহক। আমি জীৱনত বহুত মানুহৰ সহায় লাভ কৰোঁ আৰু আমিও বহুতকে সহায় কৰোঁ। যিসকল ব্যক্তিয়ে আমাক সহায় কৰে তেখেতসকলৰ প্ৰতি আমি কেতিয়াও কৃতজ্ঞতা প্ৰকাশ নকৰোঁ। আৰু যাক আমি সহায় কৰিছোঁ তেওঁলোকে যদি ধন্যবাদ নিদিয়ে আমি বৰ মনকষ্ট পাওঁ। মানুহ কৃতজ্ঞ হ'ব লাগে। আহক এটা কাহিনী আৰম্ভ কৰোঁ। ভিয়েটনাম যুদ্ধৰ এজন বীৰৰ কাহিনী। আমেৰিকান F-4 ফেণ্টম জেটৰ পাইলট কেপ্টেইন চাৰ্লছ প্লাম আমেৰিকা আৰু ভিয়েটনামৰ মাজত তয়াময়া ৰণ, আৰু সেই ৰণত তেওঁ ৭৪টা মিছন অকলেই সফলভাৱে সমাপ্ত কৰিছিল। আৰু ৭৫ নম্বৰ বাৰো তেওঁ ফাইটাৰ প্ৰিয় F-4 ফাইটাৰ প্লেনখন লৈ পেলাই তেওঁ যাত্ৰা আৰম্ভ কৰিলে। কিন্তু মাজ ৰাস্তাত তেওঁৰ এই প্ৰিয় ফাইটাৰ জেটখন দুৰ্ঘটনাগ্ৰস্ত হ'ল আৰু তেওঁ পেৰাচুটেৰে তললৈ নামিব লগা হ'ল। তেওঁ পেৰাচুটেৰে তললৈ নামিলে আৰু ভিয়েটনামৰ বাওপন্থী চৰকাৰে তেওঁক যুদ্ধবন্দী কৰি ৰাখি থৈ দিলে। প্ৰায় ৬ বছৰ কাল তেওঁ ভিয়েটনামত যুদ্ধবন্দী হোৱাৰ পিছত মুক্তি লাভ কৰিলে। আৰু মুক্তি লাভ কৰি তেওঁ যেতিয়া আমেৰিকাত জীৱন যাপন কৰি আছিল, সেই সময়ত ৰেষ্টুৰেণ্টত এদিন খাদ্য গ্ৰহণ কৰি থাকোঁতে এজন মানুহে তেওঁৰ ফালে বাৰে বাৰে চাই আছে। কেপ্টেইন চাৰ্লছ প্লামে লক্ষ্য কৰিছে যে মানুহজনে বাৰে বাৰে অতি কৌতূহলেৰে তেওঁৰ ফালে চাই আছে। তো তেওঁ নিজে উঠি মানুহজনক মাতিলে, আহক এইফালে আহক, আপুনি মোক চিনি পায় নেকি? মই কিন্তু আপোনাক চিনি পোৱা নাই। তেনেকৈ কওঁতে এই ব্যক্তিজনে কৈছে, আপুনি কেপ্টেইন চাৰ্লছ নহয় জানো? তেওঁ ক'লে হয়। বোলে আপুনি ভিয়েটনাম যুদ্ধৰ হিৰ'? বোলে হয়। বোলে আপুনি ৭৪ বাৰ সফলতাৰে মিছন কমপ্লিট কৰিছিল? বোলে হয়। বোলে ছাৰ, ময়ে আপোনাৰ পেৰাচুট বন্ধা চেইলৰজন। গোটেই ৭৫ বাৰ ময়ে আপোনাৰ পেৰাচুট বান্ধিছিলোঁ আৰু আপোনাৰ শেষৰ বাৰো ময়ে পেৰাচুট বান্ধিছিলোঁ। তেনেকৈ কোৱাৰ লগে লগে চাৰ্লছ প্লাম যথেষ্ট অভিভূত হৈ পৰিল আৰু তেওঁ আৱেগত মানুহজনক সাবট মাৰি ধৰিল। ক'লে যে মোৰ জীৱন বচোৱা মানুহজন আপুনি, মই যথেষ্ট আপ্লুত হৈছোঁ আৰু আপোনাক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ বুলি তেওঁৰ চকুৰ পৰা দুধাৰি চকুলো নামি আহিল। বিপদৰ সময়ত সহায় কৰা মানুহক কেতিয়াও পাহৰি নাযাব। আৰু এটা কাহিনী ক'বৰ মন গৈছে। ননী কি কোৱা কওঁ? আৰু এটা কাহিনী ক'বৰ মন গৈছে 1994 চনৰ কথা। ভাৰতবৰ্ষৰ তেতিয়া ৰাষ্ট্ৰপতি আছিল ডক্টৰ শংকৰ দয়াল শৰ্মা। আৰু তেখেতে এটা চৰকাৰী ভ্ৰমণসূচী লৈ পেলাই ওমানলৈ উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে। ওমানৰ ৰাজধানী চহৰ মাস্কাটত গৈ সেই এয়াৰ ইণ্ডিয়াৰ ফ্লাইটখন লেণ্ড কৰিছিল। ওমানত সাধাৰণতে এটা প্ৰট'কল ফ'ল' কৰা হয়। ওমানৰ চুলতানে যিকোনো দেশপ্ৰধান নহওক কিয় চুলতানে আদৰণি জনাবলৈ কেতিয়াও বিমানবন্দৰলৈকে নাহে। তো এই শংকৰ দয়াল শৰ্মাৰ ভ্ৰমণৰ ক্ষেত্ৰত 3টা বৰ মন চুই যোৱা ঘটনা হৈছিল, যিটো সমগ্ৰ বিশ্বকে আচৰিত কৰি তুলিছিল। তাৰ চুলতান আছিল চুলতান কোৱাবুজ বিন চৈয়দ। সেই সময়ত তেখেতে ওমান শাসন কৰিছিল। যেতিয়া আমাৰ ৰাষ্ট্ৰপতি ডক্টৰ শংকৰ দয়াল শৰ্মা গৈ পেলাই মাস্কাটত তেওঁৰ বিমানখন লেণ্ড কৰিলে, সেই সময়ত প্ৰট'কল ভাঙি পেলাই সকলোকে আচৰিত কৰি পেলাই এই চুলতান বিন চৈয়দ মাস্কাটৰ বিমানবন্দৰলৈকে আহিল। আৰু এই ঘটনাটোৱে সকলোকে আচৰিত কৰি তুলে, যিজন চুলতানে বা ওমানৰ কোনো চুলতানে কেতিয়াও কোনো ৰাষ্ট্ৰপ্ৰধানক আদৰিবলৈ বিমানবন্দৰলৈ নাহে, সেইখন ৰাষ্ট্ৰৰ চুলতানে আজি ভাৰতৰ ৰাষ্ট্ৰপতিক আদৰিবৰ কাৰণে বিমানবন্দৰলৈ আহিছে। আকৌ সকলোকে আচৰিত কৰি তেওঁ দ্বিতীয় এটা ডাঙৰ কাম কৰি পেলালে, যে তেওঁ শংকৰ দয়াল শৰ্মা যিখন উৰাজাহাজত গৈছিল এয়াৰ ইণ্ডিয়াৰ, তাৰ পৰা তেওঁ নামি আহিব লাগে। আৰু তেওঁ নামি নাহোঁতেই এই চুলতানে চিৰি বগাই উঠি গৈ পেলাই শংকৰ দয়াল শৰ্মাক তেখেতে বহি থকা চিটৰ পৰাই আদৰি লৈ আহিছিল, যিটো ঘটনাই আকৌ সকলোকে দুগুণ আচৰিত কৰি তুলিলে। তাৰপিছত তৃতীয় আৰু এটা এনেকুৱা ধৰণৰ কাম কৰিলে, যে তেওঁ যেতিয়া শংকৰ দয়াল শৰ্মা যেতিয়া নামি আদৰি লৈ আহিল, অহাৰ পিছত বাহিৰত ৰৈ থকা গাড়ীত তেওঁৰ ড্ৰাইভাৰ আছিলে, ড্ৰাইভাৰক তেওঁ আঁতৰি যাবলৈ ক'লে যে আঁতৰি দিয়া, গাড়ী মই চলাম। আৰু শংকৰ দয়াল শৰ্মাক গাড়ীত বহাই লৈ তেওঁ গাড়ীখন চলাই পেলাই তেওঁলোকৰ যি ৰাজপ্ৰসাদ আছে তালৈকে আদৰি লৈ। ইমানবিলাক আচৰিত ঘটনা হোৱাৰ পিছত সন্ধিয়া যেতিয়া প্ৰেছ মিটিং হ'ল, তেতিয়া নিউয়ৰ্ক টাইমছৰ সাংবাদিক এজনে চুলতান বিন চৈয়দক সুধিলে যে আপুনি দেশৰ ইমানবোৰ প্ৰট'কল ভাঙি পেলাই ভাৰতৰ ৰাষ্ট্ৰপতিক কিয় আদৰিলে? তেতিয়া তেখেতে এটা বৰ ইণ্টাৰেষ্টিং কথা ক'লে যে চাওক, ডক্টৰ শংকৰ দয়াল শৰ্মা অকল ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নহয়, মোৰ শিক্ষাগুৰু। মই ভাৰতবৰ্ষত যেতিয়া পুনেত পঢ়িছিলোঁ, তেতিয়া ডক্টৰ শংকৰ দয়াল শৰ্মাই মোক শিক্ষাদান কৰিছিল। আৰু সেইকাৰণে
মই সকলোবোৰ প্ৰট'কল ভাঙি পেলাই তেখেতক আদৰিবলৈ মই বিমানবন্দৰলৈ আহিছোঁ, তেখেতক লৈ মই নিজে গাড়ী চলাই পেলাই গৈছোঁ। শিক্ষাগুৰুৰ কাৰণে সকলো প্ৰট'কলে কম, শিক্ষাগুৰু সকলো প্ৰট'কলতকৈ ওপৰত। তো তেওঁ এই ধৰণে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰিলে তেওঁৰ শিক্ষাগুৰুৰ ওপৰত। আনকি তেখেতে 2020 চনত এই চুলতানগৰাকী ঢুকাইছে তাৰ আগে আগে যেতিয়া আমাৰ ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও গৈছিল, তেতিয়াও তেওঁক খুব আপ্যায়ন কৰিছিল, যিটো অন্য দেশৰ ৰাষ্ট্ৰনেতাৰ ক্ষেত্ৰত পৰিলক্ষিত নহয়। ভাৰতৰ প্ৰতি সৈয়দ বিন যথেষ্ট কৃতজ্ঞ। তেখেতৰ শিক্ষাগুৰু শংকৰ দয়াল শৰ্মাৰ প্ৰতিও তেখেতে যথেষ্ট কৃতজ্ঞ। সেয়ে কৈছো বছ, কৃতজ্ঞ হ'ব লাগে। এজন পৰাক্ৰমশালী আমেৰিকান কেপ্টেইনে এজন সাধাৰণ চেইলৰৰ ওচৰত কৃতজ্ঞ, কাৰণ পেৰাচুটটো তেওঁ বান্ধি দিছিল আৰু সেই পেৰাচুটেৰে তেওঁ নামি আহি জীৱন বচাইছে। এখন দেশৰ চুলতান যোনে কেতিয়াও সেই দেশৰ প্ৰট'কল মতে কোনো ৰাষ্ট্ৰপ্ৰধানক আদৰণি জনোৱা নাই, তেওঁৰ শিক্ষাগুৰু যোৱা কাৰণে তেওঁ আহি পেলাই সেই শিক্ষাগুৰুক আদৰণি জনাইছে, প্ৰট'কল ভাঙি কৃতজ্ঞতা জনাইছে। আহক আমিও পৰস্পৰে পৰস্পৰৰ প্ৰতি কৃতজ্ঞ হওঁ, বিপদত যিসকলে আমাক সহায় কৰে তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হওঁ, ফূৰ্তিত জীৱন কটাওঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ। নমস্কাৰ।